নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাম কেইযোৰমান টচ মুগা কাপোৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এইযোৰ এযোৰ টচৰ কাপোৰ হয়। তলতে এনেকৈ ফুলটো দিয়া আছে, ওপৰলৈ অলপ ডাঙৰকৈ বুটা এলাইন দি, তাৰপৰা আকৌ গোটেই চাদৰখনত এনেকৈ ঘন ঘনকৈ দিয়া আছে। মই গোটেইখন খুলি নেদেখাওঁ, আৰু এইখিনি পুলিখিনি দহি লগাই লওঁ বুলি ইয়াকে বাতি লগাব পাৰিব ধুনীয়াকৈ। ইয়াৰে মেখেলাখন, এখন হ'ল মেখেলাখনো একেভাগে আছে, মই খুলি নেদেখাওঁ। ব্লাউজ পিচ আৰু ছাইড পাৰি আছে। আপোনালোকক যদি লাগে মই ডেছক্ৰিপশ্যনত ফোন নাম্বাৰটো দি দিম, তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এইটো খুব ধুনীয়া ডিজাইন হয়। তলটো এনেকৈ কৰা হৈছে। ইয়াতে এখনো চাদৰে হয়। তাৰপিছত ইয়াত বুটাৰ ডিজাইনটো মই ভালদৰে দেখাই দিছোঁ। এইটো হয়। আপোনালোকে যদি বিচাৰে বেলেগ বেলেগ কালাৰ দিবলৈ কাৰণে তেতিয়াও পাৰিব, বা ডিজাইনবোৰ বোলে বেলেগ এটা কৰি দিবলৈ ক'লেও আমাক অৰ্ডাৰ দিলে আমি বনাই দিওঁ। আৰু এইটো ইয়াৰ চাদৰখনৰ বডিটোত এনেকৈ এইটো বুটা থাকিব। মেখেলাখনতো একেভাগে আছে। তাৰপিছত ইয়াতে ব্লাউজ পিচ আৰু ছাইড পাৰি আছে। এইটো এটা ডিজাইন, ইয়াত অকল ৰঙাই কাম কৰা আছে। ইয়াত এইটো ডিজাইনটো দিয়াৰ পিছত আকৌ এনেকৈ এইটো বুটা দিয়া আছে। এখন মেখেলা হয়, আৰু ইয়াৰে চাদৰখনতো এনেকৈ গোটেই বডিটোতে বুটা কৰা আছে। আৰু ইয়াতে ছাইড পাৰি আৰু ব্লাউজ পিচ। আৰু এইটো এটা ডিজাইন, এইটোত ক'লা আৰু ৰঙা কাম কৰা আছে। এখন চাদৰ হয়। ইয়াতে আকৌ ওপৰলৈ অলপ ডাঙৰ ডাঙৰকৈ বুটা দি পেলাই আকৌ গোটেই গাটোত এইটো বুটা কৰা আছে, অলপ দূৰে দূৰে। তাৰপিছত ইয়াৰে মেখেলাখনো একেই। ইয়াৰ ছাইড পাৰি আৰু ব্লাউজৰ পিচ। এইটো এটা ডিজাইন, এইটো খুব ধুনীয়া ডিজাইনে হয়। ইয়াতে ৰঙা আৰু ক'লা কাম কৰা আছে। ইয়াত ওপৰলৈ এনেকৈ এইটো এটা ধুনীয়া ডিজাইন এটা কৰি দিয়া হৈছে, আৰু অলপ দূৰে দূৰে গোটেই কাপোৰযোৰতে এইটো বুটা কৰি দিয়া হ'ব। ফুল বডিত থাকিব। আৰু ইয়াৰ মেখেলা এখন, আৰু ছাইড পাৰি আৰু ব্লাউজ পিচ। এয়া আপোনালোকে যদি ইয়াৰ ডিজাইনবোৰ চাই পেলাই বেলেগ কালাৰৰ লাগে যদিও আমাক অৰ্ডাৰ কৰিব পাৰিব।